ছাৰ বাইদেউসকল আমি শিক্ষা সেতু পৰ্টেলত পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে ষষ্ঠ শ্ৰেণীলৈ বা অন্য এখন বিদ্যালয়লৈ শিক্ষা সেতুৰ জৰিয়তে ট্ৰান্সফাৰ দিম সেই বিষয়ে আমি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিম। আমি প্ৰথমতে শিক্ষা সেতুটো খুলি ল'ব লাগিব। ইয়াৰ পিছত আমি যাব লাগিব 3 ডটত থকা ষ্টুডেণ্ট মেনেজমেণ্টত। ষ্টুডেণ্ট মেনেজমেণ্টত যোৱাৰ পিছত ষ্টুডেণ্ট মেনেজমেণ্টত যাব লাগিব। এইটো ষ্টুডেণ্ট মেনেজমেণ্টত যোৱাৰ পিছত ট্ৰান্সফাৰ ষ্টুডেণ্ট। ইয়াত যোৱাৰ পিছত পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কেইজনৰ যিটো তালিকা আছে তাত যাব লাগিব। তাৰ পৰা যিকেইজন ছাত্ৰ ছাত্ৰীয়ে অন্য এখন বিদ্যালয়লৈ যাব, অৰ্থাৎ পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ যাব, সিহঁতক এনেদৰে একেখন বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী যাব সিহঁতক একেলগে আমি অন্য এখন বিদ্যালয়লৈ পুছ দ্য ষ্টুডেণ্টছত ক্লিক কৰি পঠাব পাৰোঁ। ইয়াতে ডিষ্ট্ৰিক্টখন দিব লাগিব, ডিষ্ট্ৰিক্ট দিব লাগিব। ইয়াৰ পিছত আমি দিব লাগিব ব্লক সিলেক্ট কৰিব লাগিব, ক্লাষ্টাৰ সিলেক্ট কৰিব লাগিব, স্কুল সিলেক্ট কৰিব লাগিব, যে আমি ধৰিলোঁ ব্লক সিলেক্ট কৰিব লাগিব, ক্লাষ্টাৰ সিলেক্ট কৰিব লাগিব, ক্লাষ্টাৰ সিলেক্ট কৰিলোঁ, স্কুল সিলেক্ট কৰিব লাগিব। তাৰপিছত আমি ইয়াত ছাবমিট বুটনত ক্লিক কৰি দিয়াৰ পিছত গোটেই ষ্টুডেণ্টখিনি অন্য এখন বিদ্যালয়লৈ গুচি যাব আৰু সেইখন বিদ্যালয়ে একচেপ্ট কৰি ল'ব। এইখিনি আছিলে ষ্টুডেণ্ট ট্ৰান্সফাৰ। এতিয়া ড্ৰপ বক্সৰ কোনো শিক্ষা সেতুত ঠাই নাই।